I'm from just south of Chicago in America. And I'm a firefighter, a paramedic. I'm a college professor of the subject of emergency medicine. And I came here for Christmas this year. Last year I came for Durga Puja, but I'm here for Christmas this year. And also to spread the good word about fire service and try to help raise awareness for fire service. Mark Kennedy. My name is Mark Kennedy. ডিপাৰ্টমেণ্টৰ হয় তো তেখেতে ইয়াতে লোকেল আমাৰ এই দাসদাহঁতৰ ঘৰ চিনাকি তেওঁলোকৰ গতিকে তেওঁ মানে এই এৰিয়াটো তেওঁ আহি ফুৰিবলৈ আহিছিলে লগতে আজি আহি আমাৰ তিনিচুকীয়া ফায়াৰ ষ্টেচনলৈ তেওঁ আহিছিলে তো ইয়াত তেওঁ আগতে যিটো নিউ মাৰ্কেটৰ ফায়াৰ হৈছিলে সেই ফায়াৰটোৰ বিষয়ে তেওঁ জানিছিলে জনাৰ কাৰণে আমি কি টেকন'লজি ইউজ কৰি পেলাই সেইটো যদি নুমালোঁ বা কিমান সময় কি কৰিলোঁ নকৰিলোঁ বা আমি কেনেকুৱা ধৰণৰ কি বস্তু আছে সেইখিনি চাবলৈ আহিছিলে যিহেতু তেওঁ ফায়াৰৰ প্ৰফেচাৰ হয় ইউ এছ এত আৰু তেওঁ তাত আমাৰ যেনেকৈ 108 থাকে তাতে 108 ছাৰ্ভিচ মানে যিটো পেৰামেডিক ছাৰ্ভিচ আৰু ফায়াৰ ছাৰ্ভিচটো একেলগতে থাকে তো তেওঁলোকে সেই দুইটা ছাৰ্ভিচত তেওঁ ছাৰ্ভিচ কৰে আৰু তেওঁ তাৰ ফায়াৰ অফিচাৰ আৰু লগতে তেওঁ প্ৰফেচাৰ হয় ৰেস্কিউ আৰু পেৰামেডিক্সৰ ফায়াৰ ৰেস্কিউ এণ্ড পেৰামেডিক্সৰ গতিকে তেওঁ আহি পেলাই আমাক চালে আমাৰ বস্তু বাহিনী কি আছে কেনেকুৱা ধৰণৰ কি গাড়ী ইউজ কৰে তেওঁ চালে বস্তুখিনি লগতে আমাৰ যিখিনি ল'ৰা আছিলে তেওঁলোকক মটিভেট কৰিলে যে কেনেকৈ ধৰণে কি কৰিব লাগে নালাগে আৰু তেওঁলোকক মানে এটা কথা ক'লে যে তেওঁলোকে যেতিয়া কোনো ধৰণৰ অপাৰেশ্যন কৰে প্ৰপাৰলি মানে যিবোৰ ড্ৰেছ প্ৰপাৰ ফায়াৰ ফাইটিং ড্ৰেছ যিবোৰ থাকে সেইবোৰ ড্ৰেছ পিন্ধি তেওঁলোকে ফায়াৰ ফাইটিং কৰিব লাগে এনেকুৱা ধৰণৰ কথাখিনি ক'লে আৰু লগতে তেওঁ কৈছে যে তেওঁলোকে ইউ এছ এত মানে ফায়াৰ ডিপাৰ্টমেণ্টত আপগ্ৰেড কৰি গৈ আছে তো তেওঁলোকে কিছুমান আপগ্ৰেডেশ্যন যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইটো আমাৰ ভাৰতৰ মানুহকো জনাব বুলি কৈছে আৰু লগতে তেওঁ এটা হোৱাটছএপ গ্ৰুপ এটা খুলি ল'ব তেওঁলোকে যিহেতু তেওঁ তাত ফায়াৰ ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ হয় তেওঁ বহুতবোৰ টেকনিক আমাৰ লগত শ্বেয়াৰ কৰিব কেনেকৈ ধৰণে কোনো এটা বস্তু আমি কণ্ট্ৰল কৰিব পাৰোঁ বা কি ইম্প্ৰুভমেণ্ট আমি কৰিব পাৰোঁ আমাৰ যিখিনি টেকনিকেল ইকুইপমেণ্ট আছে সেইখিনি আমি কেনেকৈ ধৰণে ইউজ কৰিব পাৰোঁ কাৰণ আমাৰ ইয়াত বহুত ধৰণৰ আপোনাৰ ইউৰোপিয়ান মেড ইকুইপমেণ্ট আছে তো সেই ইউৰোপিয়ান মেড ইকুইপমেণ্টবোৰ প্ৰপাৰলি কেনেকৈ ধৰণে তেওঁলোকে ইউজ কৰে বা আমি কেনেকৈ ইউজ কৰিছোঁ তাতে কিবা কি ভুল আছে শুদ্ধ আছে গোটেইখিনি বস্তু চাব দেখুৱাব আৰু বাকী তেওঁ যিখিনি মডাৰ্ণাইজ কৰিব লাগে তাৰ লগতে তেওঁ কৈছে যে তেওঁ এইটো এৰিয়াতে মানে তেওঁ ছাৰ্ভিচ এটা দিবলৈ বিচাৰে গতিকে তেওঁ ইয়াতে তেনেকুৱা ধৰণৰ বিচাৰিছে যে তেওঁক লগত মানে তেওঁ সহায় বিচাৰে বা তেওঁৰ ছাপৰ্টটো তেওঁলোকে বিচাৰে যাতে তেওঁ এই জেগাটোৰ যিখিনি ফায়াৰ বা ডিজাষ্টাৰ যিটো ৰিক্সি হেৰি হৈ আছে সেইটো ওপৰত উঠাব পাৰে কাৰণ আমি ভাবোঁ যে এইটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া কি হয় নহয় অসমৰ কিন্তু আপুনি শিৱসাগৰৰ পৰা এইফালে যিমানখিনি এৰিয়া আছে এইটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ ভিতৰত এটা খুব ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া কাৰণ আপুনি ইয়াত তিনিচুকীয়াত আপোনাৰ 3টা PSU কাম কৰি আছে অইল আছে ৰিফাইনেৰী আছে আৰু কোল ইণ্ডিয়া আছে তেনেকৈ আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 7টা PSU আছে নাওৰূপত 3টা আছে দুলীয়াজানত 3টা আৰু লেপেটকটাত এটা টোটেল 7টা তাৰ লগতে চাহ ফেক্টৰী আপোনাৰ হাজাৰৰ ওপৰ আছে শিৱসাগৰৰ পৰা আৰম্ভ কৰি এইফালে গতিকে তেওঁলোকৰ মতে তেওঁলোকৰ যিটো মানে হেজাৰ্ড মেপিং যিখিনি আছে তেওঁ এই খুব বেছি হেজাৰ্ডাছ এৰিয়া হয় এইটো তাৰমানে অইল আছে গেছ আছে বা ইণ্ডাষ্ট্ৰিয়েল গোটেইখিনি আছে পাৱাৰ জেনেৰেশ্যন আছে গতিকে এই এৰিয়াত ধৰক যিমানবোৰ ফায়াৰ ডিজাষ্টাৰ হয় বা ভৱিষ্যতে যেতিয়া আৰু মডাৰ্ণাইজ হৈ যাব এইটো বস্তু দিনে দিনে বাঢ়ি যাব গতিকে সেইখিনিৰ কাৰণে তেওঁলোকে যিখিনি টেকনিকেল ন' হাও সেইখিনি ছাপৰ্টখিনি আমাক দিবলৈ বিচাৰে যিমানখিনি পাৰে তেওঁ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁ লোকেল এডমিনিষ্ট্ৰেশ্যন বা আমাৰ ডিপাৰ্টমেণ্টৰ উচ্চ বিষয়াসকলৰ লগত কথা পাতিব জাষ্ট আজি তেওঁ আমাৰ ষ্টেচনটো ভিজিট কৰি আমি কেনেকৈ ধৰণে মানে আমি টাৰ্ণ আউট লওঁ বা আমি কেনেকৈ ধৰণে ষ্টেচনটোত অফিচটো কেনেকৈ মেইনটেইন কৰোঁ আমাৰ টাৰ্ণ আউট ৰিচিভ কৰিবলৈ আমাৰ কি ছিষ্টেম আছে টেলিফোন ছিষ্টেম আছে বা কেনেকুৱা মোবাইলত বা আমি কম্পিউটাৰত যিখিনি ডাটা ৰেকৰ্ড কৰোঁ সেই বস্তুখিনিৰ বিষয়ে চালে আৰু লগতে আমাৰ ৰেস্কিউৰ যিখিনি বোট আছে সেইখিনি বস্তু তেওঁ চালে ভালকৈ আৰু আমাৰ মানুহখিনিক বিশেষকৈ মটিভেট কৰিছে যে ৰেগুলাৰলি আমি বস্তুবোৰ প্ৰেক্টিছ কৰি থাকিব লাগে আৰু যিবোৰ মডাৰ্ণ টেকনিক আহে মানে যিকোনো এটা বস্তু আমি ধৰক আজি আপুনি এটা ক্ৰিকেট খেলিছিলে কপিল দেৱে যিটো শ্বট মাৰিছিলে আজি ধোনীয়ে সেইটো শ্বট নেমাৰে বা এতিয়া বিৰাট কোহলিয়ে এটা শ্বট নেমাৰে সেইটো শ্বটটো সলনি হৈ গৈ থাকে গতিকে আমি যদি কপিল দেৱৰ জমানাৰ ক্ৰিকেট খেল চাই পেলাই এতিয়া যদি ক্ৰিকেট খেলিবলৈ যাওঁ তেতিয়াহ'লে খেলটো নহ'ব সেইটো ভুল নহয় সেইটোও শুদ্ধ আছিলে কিন্তু আমি সেই বস্তুটো একেখন বেটেৰে ক্ৰিকেট খেলিছে বা একেটা বলেই ক্ৰিকেট খেলি আছে কিন্তু আমি শ্বটটো মাৰিবলৈ শুদ্ধকৈ শিকি গৈ আছোঁ গতিকে আমি সেই বস্তুখিনি আপগ্ৰেডেশ্যনত তেখেতে গুৰুত্ব দিছে যিমান কম ইফৰ্টত বা কম প্ৰপাৰ টেকনিকত আমি কামটো কৰিব পাৰোঁ সেই বস্তুখিনি তেওঁ আমাৰ লগত শ্বেয়াৰ কৰিব কাৰণ আমাৰ ফায়াৰ ডিপাৰ্টমেণ্ট 1959ত আছাম ফায়াৰ হেৰি কৰিছে কিন্তু USA টাইপৰ ফায়াৰ ডিপাৰ্টমেণ্ট more than 200 to 300 yearsৰ পৰা এক্সিষ্ট কৰি আছে গতিকে তেওঁ সেইকাৰণে সেইখিনি হেৰি কৰিছে সেইকাৰণে তেওঁক উই আৰ থেংকফুল ডেট Mark sir visit our fire station and he shared a lot of technical know-how with us and he motivated us for proper and dedicated service to people and he also told us how to use
sophisticated equipments like BA sets, scuba sets, and rescue gears and fire tenders, so that we may deliver our service better than this to public for the safety of the public. Thank you.